আজি ঘৰৰ বস্তুবোৰ ঠিক কৰি থাকোঁতে মোৰ পুৰণি 11 বছৰীয়া পুৰণি ডায়েৰীখন পালোঁ কিতাপৰ মাজত। চাওঁ আহকচোন কি আছে। চাওঁ, মোৰ এয়া ডায়েৰী। ভাগ্যশ্ৰী বৰুৱা, 2010-11 ইয়েৰ। উইনি দা পু, মোৰ ফেভৰেট। বেন 10, কি পাগল আছিলোঁ। ছুপাৰমেন, এইবোৰ ষ্টিকাৰেৰে মোৰ ডায়েৰীখন ভৰাই ৰাখিছিলোঁ। আৰু হেৰি পটাৰ, আপোনালোকৰ বাৰু ফেভৰেট হয়নে হেৰি পটাৰ? মোৰ খুব ভাল লাগে। মোৰ প্ৰিয় একমাত্ৰ নভেল আৰু একমাত্ৰ মুভি। ডায়েৰী লিখাৰ অভ্যাসটো খুবেই ভাল। ময়ো কৰিছিলোঁ, আজিকালি সেই অভ্যাসটো নোহোৱা হ'ল। এয়া আহক মই পঢ়ি শুনাওঁ অলপমান। আজি দেওবাৰ, মোৰ কলেজ বন্ধ, সেইবাবে মই ৰাতিপুৱা 5:55 বজাতে উঠিলোঁ আৰু বিচনাৰ পৰা নামিয়েই মুখ নোধোৱাকৈয়ে কিতাপৰ টেবুলত বহিলোঁ। তাৰ পিছত ইকনমিক্সৰ বাইদেউৰ পৰা অনা বহীখন ওলোটাই বগৰাই চালোঁ। কিবা এটা মনত পৰাত চকীৰ পৰা উঠি মোবাইলটো মোৰ ওচৰলৈ লৈ আনিলোঁ আৰু মোৰ মৰমৰ বান্ধৱী ঋতুপৰ্ণালৈ 3টা মিছ কল দিলোঁ। আগতে এইবোৰে কৰিছিলোঁ, যেতিয়া আমাৰ ইণ্টাৰনেটৰ বেছি ব্যৱহাৰ হোৱা নাছিলে। মিছ কল দিছিলোঁ, মেছেজ কৰিছিলোঁ পঢ়াৰ মাজত। এইবোৰেই লিখা আছে আৰু চাওঁ কি লিখা আছিল। হেৰি পটাৰৰ পাগল মই। হেৰি পটাৰৰ কুইজো লিখা আছে। নষ্টালজিক হৈ পৰিলোঁ। সেই কলেজৰ দিনবোৰ যে খুব প্ৰিয় আছিলে। বৰ মনত পৰে কলেজৰ দিনবোৰলৈ। সেই দিনবোৰ ঘূৰাই পাব পৰা হ'লে। আজি 2010ৰ শেষ দিন। এই বছৰটোৱে মোলৈ বুলিয়ে নহয়, বহুতো বন্ধু বান্ধৱীলৈ কঢ়িয়াই আনিছিল সুখ, আনন্দ, আশা আদি বহুতো। এই অতীত বুলি ধৰা 2010ত মই মোৰ পুৰণি বন্ধু বান্ধৱীক হেৰুৱালোঁ যদিও 2010এ মোৰ বাবে কেইজনীমান ফ্ৰেণ্ড ৰাখি থৈছে মই যাব লগা কলেজখনত। গুড বাই 2010। গোটেই ডায়েৰীখনতে হেৰি পটাৰৰ কথাই লিখা আছে। নিউজ পেপাৰত পোৱা হেৰি পটাৰৰ সৰু সৰু টোকাবোৰ মই ইয়াতে আবদ্ধ কৰি থৈছোঁ লিখি পেলাই। Which was the first Indian 3D movie? My dear Kutti Sathan. In my ডায়েৰীত মই মোৰ ইন্ট্ৰডাকশ্যন লিখি থৈছোঁ, শুনিব হা। Hello everybody, you know who I am? It is a magic. Close your eyes and now open your eyes. I am Bhagyashree Borua. Okay. Now you know my daily life is very simple. My daily life is very simple. I wake up from my bed at 5:30 a.m. or 6 a.m. or sometimes 7 a.m. My mother always angry with me. Muragar English. But oh God, I don't know why I am very crazy. Okay, you met my little family. Now my father, Mr. Puneshwar Borua. He had a professional work in a cooperative society, all Assam in Khanapara. Family, I have my father, my mother, and my younger brother, who is 4 years younger than me. কি যে ডায়েৰীত লিখি থৈছিলোঁ, হাঁহিয়ে উঠিছে দেখি।
মাই হেভি। শেষৰ পৃষ্ঠা আহি পৰিলোঁ। মাজৰখিনি নক'লোঁ, কাৰণ মাজৰখিনিত গোটেই হেৰি পটাৰৰ কথাই লিখা আছে। শেষৰ পৃষ্ঠাটো পঢ়োৱা হওক। আজি বুধবাৰ। পুৱাৰে পৰা মোৰ মনটো বৰ বেয়া লাগি আছে। কাৰণ আজি যে কলেজত আমাৰ ফেয়াৰৱেল পাতিছে। এইখন কলেজত আমি হৈছোঁ ফাৰ্ষ্ট বেটছ। ইয়াত 2 বছৰ পঢ়াৰ পিছত বাৰু কেনেকৈ ইয়াৰ পৰা যাওঁ। পুৱা সোনকালে ওলাই গ'লোঁ কলেজলৈ। মোৰ ফ্ৰেণ্ডক লগ পালোঁ, ছাৰ মেমহঁতক লগ পালোঁ। আমি চবেই মিলি বহুত ফূৰ্তি কৰিলোঁ। গোটেই দিনটো কলেজতে থাকি 5:15 মানত ঘৰলৈ আহি মুখ হাত ধুই মই সোনকালে শুলোঁ। সপোনত কলেজৰ ক্লাছবোৰহে দেখা পাইছিলোঁ। সেইদিনা মায়ে 10:30 বজাত ভাত খাবলৈ জগাই দিয়াতহে সাৰ পালোঁ। ভাত খাই উঠি মই আকৌ 11 বজাত শুই পৰিলোঁ। এয়াই মোৰ শেষৰ পৃষ্ঠাৰ ডায়েৰী। আৰু লাষ্টৰ ফালে মাজে মাজে কিছুমান ৱৰ্ড মিনিঙো লিখি থৈছিলোঁ। ডায়েৰীত জানো এইবোৰো লিখে। মই লিখা এটা কবিতা আবৃত্তি আপোনালোকক কৰাই শুনাম। জোনবাই। জোনাক নিশাৰ আকাশখন কেতিয়াবা চাইছেনে? জোনাক নিশাৰ আকাশখন কেতিয়াবা চাইছানে? চাবাচোন, এনে লাগে যেন জোনবাইটিয়ে মিচিকিয়াই হাঁহি হাউত বাউলি মাতিছে। সৌ দূৰ দেশৰ সোণোৱালী জোনবাইৰ দেশলৈ খুব ভাল লাগে জানা। জোনবাইৰ পিঠিত উঠি টুলুং ভুটুং কৰি সেই দেশৰ তৰাবোৰে চিকমিকি কৰি বাট দেখুৱাই দিয়ে আমাক আগুৱাই যাবলৈ, জোনবাইৰ দেশত বনভোজ খাবলৈ। এয়াই মোৰ কবিতা। ৰেচিপিও লিখি থৈছোঁ। মাছৰ সৈতে তিল কেনেকৈ বনায়। এইখনেই মোৰ ডায়েৰী, প্ৰথম ডায়েৰী।